মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই জয় মই জনতাৰ বাবে সমৰ্পণ কৰিছোঁ। এই জয় ৰাইজৰ জয় বুলি মই নিজে ভাবিছোঁ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি ৰাইজৰ আশা আকাংক্ষাসমূহ আছে, সমস্যা আছে, তেওঁলোকৰ কিছু আৱেগ অনুভূতি আছে, গোটেই কথাখিনি খুব সুন্দৰভাৱে বিশ্লেষণ কৰি খুব ভালকৈ ফহিয়াই চাই এই সমস্যা বা এই তেওঁলোকৰ আকাংক্ষাবোৰক কেনেদৰে আমি বাস্তৱায়িত কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ নজৰ থাকিব। তাৰ কাৰণে আমি অনবৰত এই সমষ্টিটোৰ ৰাইজৰ হৈ কাম কৰাৰ কাৰণে মই আজি প্ৰতিশ্ৰুতি বা সংকল্প লৈছোঁ। বিটিআৰ এটা সুকীয়া সমস্যা কিছু আছে বিটিআৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব বিটিআৰ বাকী ৰাইজক? নিশ্চিতভাৱে বিটিআৰ যিহেতু 6টা সমষ্টি দৰং ওদালগুৰি লোকসভা অন্তৰ্ভুক্ত হৈছে, গতিকে বিটিআৰৰ কিছু অন্য এক্সট্ৰা অৰ্ডিনাৰী কিছু বিষয় আছে বা সমস্যা বুলি ক'ব পাৰি। গতিকে এই বিষয়বিলাকক আমি যিহেতু ট্ৰিপল ইঞ্জিন চৰকাৰ, দিল্লীত বিজেপি, দিছপুৰত বিজেপি, বিটিআৰত বিজেপি, UPPL মিত্ৰজোঁটৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰে গোটেই কথাবিলাক আমি চালি জাৰি চাই BTC শান্তি চুক্তিৰ পূৰ্ণ ৰূপায়ণৰ পৰা আৰম্ভ কৰি BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা, BTCত সমান্তৰালভাৱে উন্নয়নৰ গতি ত্বৰান্বিত কৰা, শক্তিশালী কৰা, BTCত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত সুসম্পৰ্ক যিটো বৰ্তমান আছে কিন্তু তাক আৰু অধিক শক্তিশালী কৰা, তেওঁলোকৰ মাজত সমন্বয়, ভাতৃত্ববোধ, একতা, লগে লগে সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰৰ যিবিলাক বিষয় আছে সেইবিলাক বিষয়কো আমি অগ্ৰাধিকাৰ ভিত্তিত আমি সন্মুখত ৰাখি আমি BTCখনক অসমৰ ভিতৰত এখন উন্নত অঞ্চল হিচাপে এটা উন্নত আমাৰ যি 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকা হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি সকলোৱে এটা একেলগে মিলি আগবাঢ়িম। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 3.5 লাখ বা 3 লাখ পাব আৰু আপুনি কৈছিলে 4 লাখৰ পৰা 4.5 লাখ পাব। তাৰ তুলনাত মোটামুটি এটা হিচাপত আহিছে, কেনেকুৱা অনুভৱ হৈছে এই ক্ষেত্ৰত? চাওক, আমি এটা হিচাপ কৰিছিলোঁ যে 4 লাখ ভোটৰ ব্যৱধানত আমি এইবাৰ জিকিব লাগে আৰু 4 লাখ 3 লাখ তেনেকুৱাৰ মাজতে হ'ল। 3 লাখ প্ৰায় 30,000 ওচৰা-ওচৰি আমাৰ হয়তো হ'ব বা আৰু কিছু যি আমাৰ পোষ্টেল বেলত আহিছে সেইবিলাকৰো এড হ'ব। গতিকে আল্টিমেটলি ফাইনেল ফিগাৰটো মই ক'ব পৰা নাই, কিন্তু ইমান বৃহৎ ব্যৱধানত জয়। এটা সময়ত দৰং ওদালগুৰিত কোনোবাই 18,000 ভোটত জিকিছিল, কোনোবাই 23,000 ভোটত জিকিছিল, কিন্তু আমি যোৱাবাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত 1 লাখ প্ৰায় 39,000 ভোটত জিকিলোঁ আৰু এইবাৰ প্ৰায় 3,30,000 ভোটত জিকাটো এইটো ৰাইজৰ মৰম আৰু আস্থাৰ মই বহিঃপ্ৰকাশ বা প্ৰতিফলন বুলি মই ইয়াক স্বীকৃতি বা এনেধৰণে মই উল্লেখ কৰিব খুজিছোঁ। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।